ভাঙা চিঙা 500 টাকা বিচাৰিছিল প্ৰতিনে 5 টাকা দিয়া নাই কোনে বিচাৰিছে মেম্বাৰ জোনমণিত আছে তাৰপিছত 300 টকা মোক ৰাতিপুৱা মই উভতাই আনিছোঁ আৰু তেওঁ নাম নিদিয়ে পিছত দিম বুলি কয় কিন্তু নিদিয়ে কোৱাচোনিয়ে নেপাওঁ একোৱে নাই আমাৰ নামত কেমেৰাৰ সন্মুখত উচুপি কান্দিছে এগৰাকী মহিলাই মন কৰক এই মহিলাগৰাকী অসম চৰকাৰৰ বহু প্ৰত্যাশিত অৰুণোদয় আঁচনিয়ে কন্দুৱাইছে এই মহিলাগৰাকী কাৰণ অৰুণোদয় আঁচনি প্ৰদানৰ নামত ৰহা সমষ্টি গাৰুখুন্দা পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ মেম্বাৰে মহিলাগৰাকীৰ পৰা হেনো 500 টকা বিচাৰিছিল আৰু বিচৰা ধন দিব নোৱাৰাৰ বাবে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ উচুপি উঠিছে দুৰ্ভগীয়া মহিলাগৰাকী ৰহা সমষ্টিৰ অন্তৰ্গত গাৰুখুন্দা পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যগৰাকীয়ে মই মতালিৰে প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি অন্য লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে ইফালে অনুসূচিত জাতিৰ লোকৰ নামত অহা 3 পাত হৰলুকি কৰাৰো অভিযোগ গাৰুখুন্দা পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ অৰুণোদয় আঁচনিৰ তালিকা পুনৰীক্ষণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে বঞ্চিত লোকসকলে অৰুণোদয় আঁচনিৰ কাৰণে হেৰি কৰি ৰাইজে মানে মিটিঙত মানুহ গোটাই চিলেকশ্যন কৰি দিলে দুখীয়া মানুহখিনিক অৰুণোদয় আঁচনি পাবলগীয়া বুলি ৰাইজে চিলেকশ্যন কৰি দিয়াৰ পিছত আমি কাগজ আনি ফৰ্ম ফিল আপ কৰি জমা দিলোঁ তাৰপিছত পইচা বিচাৰিছে 500কে পইচা বিচাৰিছে কোনে বিচাৰিছে মেম্বাৰে বিচাৰিছে কি নাম তেওঁ হেৰি জোনমণি দাস 500কে বিচাৰিছে 500কে বিচাৰিছে 500কে বিচৰাৰ ফলত আমি 300 টকাকৈ দিয়াৰ কাৰণত আমাক পইচা হেৰি ফৰ্ম আমাক হেৰি নাম নিদিয়ে আমাক ফৰ্ম ৰিটাৰ্ণো দিয়া নাই এতিয়া বৰ্তমান ফৰ্মখিনি আমাৰ নামেই নাহিলে লিষ্টত কিমান গৰাকী মহিলাৰ নাম অহা নাই 15 গৰাকী বেছিহে হ'ব কিন্তু এতিয়া মানুহখিনি আমি সঠিককৈ গোটেইখিনি অহাই নাই আমাৰ কিন্তু অহাই নাই গোটেইখিনি মানুহ কিন্তু 15 গৰাকী মানুহ এতিয়াও বৰ্তমান নাই একেবাৰে দুখীয়া ঘৰ দুৱাৰ ভাঙা কোনো মানে হেৰিয়ে নাই পানী দুনি ভাঙা তাৰ উপৰি আকৌ চাৰ্ভে কৰিব মাষ্টৰ পঠিয়াইছে চাৰ্ভে কৰা নাই আমাক মাষ্টৰে আহি আঁচনিৰ বিষয়ে মই আশা ক'ব বিচাৰিছোঁ কিয় দুখীয়া দৰিদ্ৰ সীমা ৰেখা মানুহখিনিক ৰাইজে বাছনি কৰি দিছিলে বাছনি কৰি দিয়া স্বত্তে সেই কাগজখিনি তেওঁলোকে জব্দ কৰি ৰাখি বেলেগ কাগজত নাম ভৰাই দিছে নতুন মানুহ আৰু তেওঁলোক ধনী মানুহ সোমোৱাই দিছে আৰু পইচা বিচাৰিছিলে 500 টকা দিব নোৱাৰা কাৰণত তেওঁলোকে আমাৰ নামখিনি নিদিলে কোনে বিচাৰিছিলে জোনমণি দাসৰ হাজবেণ্ড হেৰি ভূটাং দাস তেওঁৰ লগত আছে তাৰ বাদেও আৰু এজন সহায়িকা হিচাপে আছে তেখেতে ফৰ্ম ফিল আপ কৰিছিলে তেখেতক মই কৈছিলোঁ যে মোৰ ঘৰত বিকলাংগ আছে মোৰ ঘৰত হাৰ্টৰ পেচেণ্ট আছে আৰু মোৰ ঘৰত এজনী বিধৱা মানুহ আছে এই কথাখিনি তেওঁলোকক অৱগত কৰাৰ পিছতো তেওঁলোকে আমাৰ নাম নোসোমোৱা স্বত্তেও মই আজি ভাবিলোঁ কি মই আমাৰ দুখীয়া যিখিনি মানুহ আছিলোঁ মানুহখিনিক মই মাতি আনিলোঁ বোলো আপোনালোক আহক আপোনালোকে কি পোৱা নাই চৰকাৰকো আপত্তি কৰক আৰু আমি তেওঁলোকৰ বিনিময়ত কি আশ্ৰয় ল'ব পাৰোঁ কি আমি হেৰি কৰিব পাৰোঁ সেই গতিকে আপোনালোকক মাতি অনা হৈছে তেওঁলোককো মই মাতি আনিছোঁ চৰকাৰক কি ক'ব চৰকাৰক এটাই অনুৰোধ কৰিম যে তেওঁলোকে দুখীয়া শ্ৰেণীৰ দৰিদ্ৰৰ কাৰণে যদি বস্তু দি পঠিয়াইছে তেওঁলোকে নিজে চাৰ্ভে কৰক নিজে চাওক আৰু যিজন শিক্ষকক পঠিয়াই দিছিলে সেই শিক্ষকজনে চাৰ্ভে কৰিছে হেৰি বৰষুণ পৰিলে বুলি তেওঁলোকে লগত ৰাখি পেলাই আমাৰ দুখীয়া মানুহখিনিক ঘৰত নোসোমাই ধনী মানুহৰ ঘৰত সোমাই নি পেলাই চাৰ্ভে কৰি গুচি গৈছে